হেল্ল' অল আজিলৈ আহিছোঁ লেন্সকাৰ্ডৰ দুটা পাৰ্চেল পাৱাৰ গ্লাছেছ হয় দেখিছেনে চশমা হয় দুখন পাৱাৰ চশমা হয় আৰু এই দুখন চশমা মই অৰ্ডাৰ দিছিলোঁ 4-5 দিনৰ আগত সিহঁতৰ আকৌ ডেলিভাৰীটো বিৰাট কুইক হয় চ' 4-5 দিনৰ আগতে অৰ্ডাৰ দিছিলোঁ আৰু আজি পালোঁ পোৱাৰ পাছত ভয়ো লাগি আছিলে বিকজ মই তেনেকৈ নিজেই অৰ্ডাৰ দিয়া নাই হাজবেণ্ডে অৰ্ডাৰ দি দিয়ে আৰু আজি অৰ্ডাৰ দি পিনি মই ভয় খাই আছিলোঁ গ্লাছেছকেইখন কি বা আহে আৰু ফ্ৰেমকেইটাও মানে এওঁৰ যিখন লৈছোঁ সেইখন ফ্ৰেম মই তেওঁক দেখুৱাই নাছিলোঁ সেইকাৰণে ভয় লাগি আছিলে কিন্তু লাকিলি বিৰাট ধুনীয়া আহিছে ভাল লাগিছে চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ বিকজ মই এক্সাইটেড হৈ গৈছোঁ বস্তুকেইটা ভাই পিনি তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ চ' আগত ফাৰ্ষ্ট এনেকুৱা এই পেকেটটোৰ ওপৰতে আকৌ প্লাষ্টিকৰ পেকেট এটা দি ৰেপ কৰা থাকে ধুনীয়াকৈ আৰু এই পেকেটটো বিৰাট একদম ষ্টাৰ্ডি হয় দেই আৰু ইয়াৰ লগত যিটো বক্স আহে সেইটো ষ্টাৰ্ডি ষ্টিফ হয় মানে এনেই ব্ৰেকেবল নহয় আৰু এইখন হৈছে মোৰ চশমা দেখিছেনে ইমান ধুনীয়াকৈ লিখা থাকে উই উইল লুক গুড টুগেডাৰ বুলি লিখা থাকে মোৰ এই নোটটো ভাল লাগে আৰু এনেকৈ ধুনীয়াকৈ এইটোত এটা ফোমৰ পেকেট এটাত ভৰোৱা থাকে আৰু এইখন হৈছে মোৰ চশমা দেখিছে অ'কে দিছ ইজ মাই স্পেক্স পাৱাৰ্ড হয় আৰু কেনে লাগিছে ক'বচোন বাৰু চ' এইখন একচুৱেলি মই আগতে অৰ্ডাৰ দিছিলে এটা ট্ৰেজেডি হৈ গ'ল এইখনৰ লগত কিবা এটা অকেজন আছে মই পাহৰি পিনি বেডখনৰ ওপৰতে বিছনাখনৰ ওপৰতে খুলি থৈ দিলোঁ মই মানে একচুৱেলি কেয়াৰলেছো হৈ গ'লোঁ থৈ দিলোঁ তাত বহিলেও মানুহে সৰু বাচ্চাবিলাকে খোজো কাঢ়ি দিলে আৰু তাৰপাছত অকণমান ছাইডত স্ক্ৰেচ পৰা টাইপ হ'ল আৰু সেইটো পিন্ধিলে অকণমান কষ্ট পোৱা যেন লাগে আৰু মই মনতে ভাবিছোঁ এইখন চাগে বেলেগ হোৱা হ'লে পূৰা ভাঙিয়ে গ'ল হয় বাট মষ্ট প্ৰবেবলি লেন্সকাৰ্ডৰে প্ৰডাক্ট কাৰণে নেকি নাজানো এটলিষ্ট মানে ভাঙি যোৱা নাই পূৰা মানে হেৰি হৈ যোৱা নাই পিন্ধিব নোৱাৰা হৈ যোৱা নাই বাট মই দিগদাৰ পোৱাৰ ফলত মই আকৌ এখন অৰ্ডাৰ দিলোঁ আৰু অৰ্ডাৰ কিয় দিলোঁ কি হিচাপত দিলোঁ সেয়াও কৈ আছোঁ এইখন হৈছে হাজবেণ্ডৰ তেওঁক নুসুধাকৈ ফ্ৰেমটো চুজ কৰি দিলোঁ তেখেতৰ অলৰেডি পাৱাৰ্ড তাত আমি ছেভ কৰি থৈছিলোঁ কাৰণে মোৰ ইজি হৈ গ'ল ছেভ ইয়াতো লিখা আছে উই উইল লুক গুড টুগেডাৰ বুলি আৰু এনেকৈ ফোমৰ পেকেট এটা ভিতৰত আহে আৰু তেখেতৰ হৈছে এইখন তেখেতৰ গ্লাছটো অলপ মোটা বিকজ তেখেতৰ পাৱাৰটো বেছি হয় সেইকাৰণে তেখেতৰ গ্লাছটো মোটা হয় দেখিছেনে এইখন তেখেতৰ হয় তেখেত এতিয়া অফিচৰ পৰা অহাৰ পাছতহে তেখেতে পিন্ধিলেহে গম পাম তেখেতক কেনে লাগে আৰু তেখেতৰ কেনেকুৱা ৰিয়েকশ্যনছ হয় সেইটো মই নাজানো মষ্ট প্ৰবেবলি ভাল হ'ব লাগে আগতেও লোৱা হৈছিলে এখন মই পিন্ধিয়ে থাকোঁ দেখিছেই আপোনালোকে চ' এইখনো বিৰাট কমফৰ্টেবল হয় পিন্ধিবলৈ আৰু এতিয়া হৈছে কি মই যিখন চশমা আগতে মই যিখন ল'লোঁ এখন ছেইমেই অৰ্ডাৰ কৰিছোঁ এইবাৰো সেইখনৰ কি হৈছিলে যিকেইটা লেন্সেছকেইটা মানে গ্লাছকেইখন সেইকেইখনক মই অকণমান ভাল কোৱালিটিৰ দিছিলোঁ সেইকেইটাৰ দামটো অলপ বেছি আছিলে চ' সেইকেইটা দিয়াত মানে এতিয়া যদি মই ঠিক কৰিব যাওঁ আৰু সেইখন গ্লাছে যদি লগাব যাওঁ তেতিয়া মোৰ দামটো যিটো অৰিজিনেল মই কিনিছিলোঁ তাতোতকৈ বেছি পৰি আছে যদি মই লেন্সকাৰ্ডৰ শ্ব'ৰুমত গৈ পিনি যদি মই ঠিক কৰিব দিওঁ সেইকাৰণে ভাবিলোঁ নাই এনেকৈ দিয়াতকৈ তাতকৈ ভাল মই অলৰেডি এখন নতুনে অৰ্ডাৰ দিওঁ মোৰ প্ৰাইচটো বিৰাট কম পৰিছে এই দুখনত মোৰ পৰিছে 2000 ৰুপিজ অনলি এতিয়া 2000 ৰুপিজ কেনেকৈ পৰিছে মই গ'ল্ড মেম্বাৰশ্বিপ লৈছিলোঁ গ'ল্ড মেম্বাৰশ্বিপটো হৈছে 600 ৰুপিজৰ আৰু গ'ল্ড মেম্বাৰশ্বিপটো 365 ডেইজ তাৰমানে এক বছৰ পূৰা থাকিব আপোনালোকে এক বছৰ আপোনালোকে শ্বেয়াৰো কৰিব পাৰে দেই নিজৰ গ'ল্ড মেম্বাৰশ্বিপটো নিজৰ ফ্ৰেণ্ডছৰ লগত বা নাম্বাৰ আপোনাৰে থাকিব কাৰোবাৰ যদি কোনোবা ফেমিলি মেম্বাৰেও ল'ব বিচাৰে আপুনি শ্বেয়াৰ কৰিব পাৰিব চ' এই গ'ল্ড মেম্বাৰশ্বিপটো লোৱাৰ পাছত মোৰ এইখন আগতে যেতিয়া মই লৈছিলোঁ হাজবেণ্ডৰো আৰু এখন লৈছিলোঁ ত' দুখনত আমাৰ 3000 ছামথিং পৰিছিলে কিন্তু এইবাৰ গ'ল্ড মেম্বাৰশ্বিপটো লোৱাৰ কাৰণে আমাৰ 600 যিহেতু মই অলৰেডি পে' কৰি থৈছোঁ চ' 2000 ওচৰ পাছৰ পৰিলে এই দুখনত আৰু এতিয়া গ'ল্ড মেম্বাৰশ্বিপটো লোৱাৰ কাৰণে কমিও গ'ল আৰু মই যদি এনেকৈ যদি লেন্সকাৰ্ডৰ শ্ব'ৰুমত গৈ পিনি যদি মই ঠিক কৰিব দিলোঁ হয় মোৰ অকলে গ্লাছকেইখন বোলে এখনত অকণমান স্ক্ৰেচ পৰিছে সিহঁতি এখন চেঞ্জ কৰি নিদিয়ে সিহঁতি দুখনে চেঞ্জ কৰিব আৰু হয়ো বাৰু দুখনে চেঞ্জ কৰিব লাগিব চ' দুখন চেঞ্জ কৰাত সিহঁতৰ 1700 নি 1800 বুলি ক'লে তো ভাবিলোঁ নাই এনেকৈ চেঞ্জ কৰি আকৌ পুৰণাখনে আকৌ ঠিক ঠাক কৰি ল'ম 1700 টকাও পৰিলে 1000 টকাত মই নতুনখনে পাই গ'লোঁ চ' মই সেইকাৰণে আকৌ 1000 টকাত এইটোৱে ল'লোঁ মই বিৰাট মানে আজি হেপী বিকজ মই এইটো গ'ল্ড মেম্বাৰশ্বিপটো নোলোৱাকৈ বস্তুখিনি লৈ থাকোঁতে অকণ বেছি পৰি আছিলে অকণমান বেছি হ'ল বুলি দোকানত যদি মই গৈ পিনি যিকোনো দোকানত স্পেক্সৰ দোকানত যদি গৈ পিনি মই যদি কিনো
মোৰ এখন স্পেক্সটো 2300 1700 পূৰাপূৰি পৰি যায় বা যদি গ্লাছেছখিনি আৰু ভাল ল'বলৈ যাওঁ আৰু পৰিব তো মই ভাবোঁ যে ঘৰত আহি মোক দি যায় মই নাই পাৱাৰখিনি গৈ আকৌ চেক কৰাব লাগে অলৰেডি যিহেতু মোৰ চেক কৰোৱাই আছে তাত ছেভ কৰি থৈছোঁ ঘৰত আহি পাই যাওঁ উইদিন 2 to 3 ডেইজতে পাই যাওঁ আৰু যদি মই গৈ পিনি দোকানত যিকোনো স্পেক্সৰ দোকানত যদি বনাবলৈ দি থৈ আহোঁ তেতিয়া আপোনাৰ মিনিমাম এসপ্তাহতকৈ বেছিয়ে পৰে বুলি ক'লেও ভুল নহ'ব তো মই এনেকৈ লেন্সকাৰ্টৰ প্ৰডাক্টকেইটা লৈ বিৰাট হেপী আৰু নিজেই যিহেতু আজি মই অৰ্ডাৰ দি ল'লোঁ ভয়ো লাগি আছিলে কি বা আহে কিন্তু ভাল অহাত বিৰাট বেছি হেপী মই আজি চ' আপোনালোকেও যদি বিচাৰে এবাৰ ট্ৰাই কৰি চাব পাৰে